পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ মৰম আৰু সঁহাৰিৰ বাবে আমাৰ চেনেলটোৱে 1000টা ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত যাতে এনেদৰে মৰম আৰু সঁহাৰিবোৰ আমাক দি যায় তাৰে আশা ৰাখিছোঁ। আমাৰ চেনেলটোৱে যদিও 5 মাহ অতিক্ৰম কৰিলে তথাপিও আমি ভালদৰে ভিডিঅ'বোৰ দিব পৰা নাই। তথাপি আপোনালোকৰ মৰম আৰু সঁহাৰিৰ বাবে আজি 1000টা সদস্যৰে এটা পৰিয়াল গঠন কৰিবলৈ আমি সক্ষম হ'লোঁ। লগতে মানে কি ক'ম আৰু ভাল লাগিছে বহুত। এনেকৈ আগলৈও মৰম আৰু ছাপোৰ্টবোৰ আমাক দি যাব। এই ভিডিঅ'টোত আমি প্ৰথমৰ পৰা যিমান ভিডিঅ' কৰিলোঁ গোটেইকেইটা ভিডিঅ'ৰে অলপ অলপ ক্লিপ দিয়া হৈছে, ভাল ভাল ক্লিপ। সেইখিনি চাই ল'ব বুলি আশা কৰিলোঁ আপোনালোকে। ধন্যবাদ। জয় অসম। সেই ল'ৰা দুটা মোক তেতিয়াৰ পৰা পিছা কৰিছে। Run. আজি আমাক ৰিণ্টুৱে পঠাইছে আপি এটা জোকাব লাগে বুলি। নমস্কাৰ বাইদেউ। পলাব খুজিছা যে? নাই পলাব খোজা নাই, মই দেখাই নাছিলো। প্লিজ দাদা। তই যাবি না? ঐ জানবী শুনাচোন। এই আছা সিহঁতৰ একেলগে উঠা ফটো। খবৰ কি তোমাৰ? ভালেই দিয়া মোৰ, তোমাৰ কেনে? পৰাগ কোন ইয়াতে? তাক কিবা এটা কৰিব লাগিব এইবাৰ। তোমালোকে তাক হিংসা কৰিছা কিয়? সেইজন আমাৰ ভিনদেউ। ঐ দেৱ, সেইটো পৰাগ নহয়নে? সেই কাৰণেইতো মই তোমাৰ ঘৰ ওলালোহি। তেতিয়াহ'লে তোক এবাৰ মোৰ খেল দেখাই আছো।